নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ অন্য এটা নতুন ভিডিঅ'লৈ অসমৰ প্ৰতিজন চাকৰিৰ প্ৰত্যাশিত নিবনুৱাৰ কাৰণে আজি এই দিনটো এটা বিশেষ দিন আৰু আহিছে অফিচিয়েল নটিফিকেশ্যন এছাম গভৰ্ণমেণ্টৰ সৰ্ববৃহৎ নিযুক্তি 26,441টা গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ অনলাইন এপ্লিকেশ্যন আজিৰ পৰা ষ্টাৰ্ট হ'ব। ইতিমধ্যে দুটাকৈ অফিচিয়েল ৱেবছাইট মুকলি কৰিছে অসম চৰকাৰৰ ফালৰ পৰা। সেই বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। অনলাইন এপ্লাই কৰাৰ আগতে আপোনালোকে কি কৰিব লাগিব, গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আনহাতে আপোনালোকে যদি অসম চৰকাৰৰ 26,441টা গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সামৰ কমন এক্সাম দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে বৰ্তমান প্ৰিপাৰেশ্যন আৰম্ভ কৰিব পাৰে। ইয়াত আপোনালোকে আটাইকেইটা বিষয় 10,000 কুৱেশ্যন এনচাৰ অসমীয়াতে লাভ কৰিব। PDF ডাউনলোড লিংক ডিছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি ডাউনলোড কৰি ল'ব পাৰিব। এইটো হৈছে সেৱা বৰ্ড অফ ছেকেণ্ডাৰী এডুকেশ্যনৰ অফিচিয়েল ৱেবছাইট। এই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এই ৱেবছাইটটো মুকলি কৰা হৈছে আৰু আন এটা ৱেবছাইট হৈছে assamgovt.in। সেই ৱেবছাইটটোৰ জৰিয়তে আপোনালোকে অনলাইন কৰিব পাৰিব। এইটো হৈছে আপোনালোকৰ সন্মুখত বৰ্তমান সেৱাৰ অফিচিয়েল ৱেবছাইট। অনলাইন এপ্লিকেশ্যন ফৰ্ম ফৰ ৰিকুৱাৰমেণ্ট ফৰ দ্য পোষ্ট অফ ক্লাছ 3 এণ্ড ক্লাছ 4 আণ্ডাৰ গভৰ্ণমেণ্ট অফ আছাম, অৰ্থাৎ ষ্টেট লেভেল ৰিকুৱাৰমেণ্ট কমিশ্যন ফৰ ক্লাছ 3 পোষ্ট। অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব, অৰ্থাৎ লিংক এক্টিভ হ'ব 11/4/2022 at 11 AM, অৰ্থাৎ আজি 11টা বজাৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব গ্ৰেড 3 পোষ্টসমূহৰ কাৰণে। আনহাতে আপোনালোকে গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব 11/4/2022 মাজনিশাৰ পৰা আপোনালোকে, অৰ্থাৎ আজি ৰাতি মাজনিশাৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া কথা হ'ল আপোনালোকে এই অনলাইন এপ্লাই কৰাৰ আগমুহূৰ্তত আপোনালোকৰ নামটো এমপ্লয়মেণ্ট এক্সচেঞ্জত ৰেজিষ্ট্ৰেশ্যন থাকিব লাগিব, যিখন আপোনালোকে অনলাইনৰ জৰিয়তে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিছিল। আপোনালোক যিসকলে এতিয়াও ৰেজিষ্ট্ৰেশ্যন কৰি লোৱা নাই, আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব, যিহেতু অনলাইনৰ অন্তিম ডেট আপোনালোকে 30 মে' পৰ্যন্ত এই পোষ্টসমূহৰ কাৰণে অনলাইন এপ্লাই কৰিব পাৰিব। গতিকে তাৰ আগতে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব, তাৰপিছত এই পোষ্টকেইটাৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ধন্যবাদ।